অতীজৰে পৰা মাহঁতক দেখি আহিছিলো মাছ বা মাংস থাকিলে বাৰীত কি আছে বিচাৰি যায় আৰু আনি ৰান্ধে। দুপৰীয়া সাজত শাক আৰু বনৌষধি খাব পাৰিলে কিমান যে স্বাস্থ্যৰ পক্ষে ভাল নহয়নে? এয়া হৈছে আদাৰ আগ ৰুই থৈছো, থকালৈকে মাছ মাংস মই বনায়ে থাকিম। লগতে লৈছো নৰসিংহ আৰু ভেদাইলতা, এইবোৰ পৰিমাণ কমাই লৈছো। এতিয়া কেৰাহীত তেল পাতি লৈ গোটা জিৰা অকণ, কটা পিঁয়াজ এটা, জলকীয়া এটা এইবোৰ দি ভাজি দি দিম। এতিয়া আদা নহৰু বটা, এচামুচ আদা নহৰু বটা দিয়াৰ পিছতে ভাজি লৈ এচামুচ দিম হালধি দিয়াৰ পিছতে যেই ভাজি কেঁচা গোন্ধ গ'ল মাংসখিনি দি দিলোঁ। মাংস দিয়াৰ পিছতে এচামুচ নিমখ দি এতিয়া হাই ফ্লেমত ভাজি থাকিম। 4-5 মিনিট হাই ফ্লেমত ভজাৰ পিছতে অকণমান ছটিয়াই দিছোঁ মিট মছলা আৰু ৰঙা গুড়া। পৰিমাণবোৰ কিন্তু কমায়ে দিছোঁ। ভাজি এতিয়া দি দিম এটা আলু। মাংস বুলিলেই আলু নহয়নে? আলু এটা দিয়াৰ পিছতে এতিয়া পাতখিনি ভালদৰে ধুই ল'ম। ধুই লোৱাৰ পিছতে মিক্সিত বটি ল'ব লাগিব। এয়া দেখিছেনে, ভেদাইলতা আৰু নৰসিংহৰ পাত কম, কিন্তু আদাৰ আগ অকণমান সৰহকৈ লৈছোঁ। মাংসখিনি ঢাকন মাৰি সিজায়ে থাকিলোঁ। পানী অকণমান দি ডালচেনি টুকুৰা এটা দি এতিয়া পেষ্ট কৰি ল'ম। লোকেল মুৰ্গী বুলি ক'লে জালুক, এচামুচ জালুক দিছোঁ। জালুক দিয়াৰ পিছতে সুন্দৰকৈ ঢাকন মাৰি ভাজি সিজাই ল'লোঁ। এতিয়া এয়া পেষ্টটো দিলোঁ। মেইন ইনগ্ৰিডিয়েণ্টটো দিয়াৰ পিছতে যিকণ জোল ওলাব সেইকণ জোলেৰে আৰু গোটেই মাংসকণ সিজাই ল'ব লাগিব। হাতৰে চেপিও দিছোঁ। এতিয়া ঢাকন মাৰি প্ৰায় 10-15 মিনিট একেবাৰে কম জুইত সিজাই ল'ম। এয়া দেখিছেনে, তাৰ পিছতে দিলোঁ 1 গিলাচমান জোখাৰে পানী। এইকণ তৰকাৰী একেবাৰে জোল হ'লে বেয়া হ'ব, অলপমান থুপথুপীয়া হ'লেই ভাল নহয়নে? ঢাকন মাৰি সিজাই লোৱাৰ পিছতে প্ৰায় 1 ঘণ্টামান লাগিল। 1 ঘণ্টামানতে আমাৰ তৰকাৰীকণ সাজু। আমাৰ দুপৰীয়াৰ ব্যঞ্জন আছিলে। মই বোলো আপোনালোককো পৰিবেশন কৰি দেখাওঁ, যদি কোনোবাই এনেধৰণে খোৱা নাই ৰান্ধি খাবচোন দেই, একেবাৰে স্বাস্থ্য উপযোগী।